এই মুহূৰ্তত আহি পৰিছে এক বিগ ব্ৰেকিং নিউজ। আকৌ আৰম্ভ হৈছে কৰোনা ভাইৰাছৰ সংহাৰ। এইবাৰ আৰম্ভ হৈছে চীনত কৰোনা ভাইৰাছৰ সংহাৰ। অসমৰ ছাত্ৰ ছাত্ৰীৰ লগতে জনসাধাৰণ সজাগ হওক, নহ'লে অসমতো হ'ব পাৰে কৰোনা ভাইৰাছ আকৌ সংহাৰ। পুনৰ আহিব নেকি ক'ভিডৰ চতুৰ্থ ঢৌ? ক'ভিডৰ চতুৰ্থ ঢৌৰ আশংকা অষ্টম স্বাস্থ্য বিভাগ হৈছে। পুনৰ আৰম্ভ ক'ভিডৰ গণসংক্ৰমণ। চীনত পুনৰ আৰম্ভ হ'ব লকডাউন। ইখনৰ পিছত সিখন চহৰত লকডাউন ঘোষণা চীনত। এক বিগ ব্ৰেকিং নিউজ আহি পৰিছে আমাৰ মাজত। এইবাৰ চীনত কোটি কোটি লোকৰ বসবাস কৰা বৃহৎ চহৰ হাইজাঙত লকডাউন ঘোষণা কৰা হৈছে। এক বিগ ব্ৰেকিং নিউজ আহি পৰিছে আমাৰ মাজলৈ। 1 এপ্ৰিলৰ পৰা লকডাউনৰ নিৰ্দেশ দিয়া হৈছে। 24 ঘণ্টাত 4,500 লোকৰ দেহত ক'ভিড ধৰা পৰিছে চীনত। মিনিটে মিনিটে আক্ৰান্ত হৈছে ইজনৰ পিছত সিজন লোক। লকডাউনৰ সময়ত জৰুৰী সেৱাৰ বাহিৰে সকলো বন্ধ ঘোষণা কৰি দিছে চীন চৰকাৰে। এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ আহি পৰিছে। বিমান চলাচলো বন্ধ থাকিব চীনত। 2019 চনৰ পাছত এয়া সৰ্ববৃহৎ গণসংক্ৰমণ হ'ব বুলি চীন চৰকাৰে ধাৰণা কৰিছে। পুনৰ আহিব নেকি ক'ভিডৰ চতুৰ্থ ঢৌ? ক'ভিডৰ চতুৰ্থ ঢৌৰ আশংকা অষ্টম স্বাস্থ্য বিভাগ হৈছে চীন চৰকাৰৰ। পুনৰ আৰম্ভ ক'ভিডৰ গণসংক্ৰমণ। চীনত পুনৰ আৰম্ভ লকডাউন ঘোষণা। ইখনৰ পিছত সিখন চহৰত লকডাউন ঘোষণা চীনত। এইবাৰ চীনত কোটি কোটি লোক বসবাস কৰাৰ বৃহৎ চহৰৰ হাইচাঙত ঘোষণা লকডাউন। এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ আহি পৰিছে আমাৰ মাজত।